Korean Asmal, go back! Go back, go back. Korean come nine! Come nine, come nine. Joy Ayahom! Korean Asmal, go back! Go back, go back. অসমীয়া ভাষাক এলাগী কৰি আৰবী ভাষা ব্যৱহাৰ কৰাৰ প্ৰতিবাদত টেঙাখাটত সাংসদ বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ কেইদিনমানৰ পূৰ্বে সাংসদ তথা AIUDFৰ অধ্যক্ষ বদৰুদ্দিন আজমলে তেওঁৰ এখন ৰাজহুৱা সভাত অসমীয়া ভাষাক এলাগী কৰি আৰবী ভাষা ব্যৱহাৰ কৰাৰ প্ৰতিবাদত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ চলি থকাৰ সময়তে টেঙাখাটতো ইয়াৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাট আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয়। এই ক্ষেত্ৰত আজি টেঙাখাট বজাৰৰ ৰাজআলিত AJYCPৰ যথেষ্ট সংখ্যক সদস্যৰ লগতে আটাছু আৰু টেঙাখাট আসুৰ সদস্যসকলে বদৰুদ্দিন আজমল আৰু AIUDFৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি সাংসদগৰাকীৰ পুত্তলিকা দাহ কৰি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আজমলক সকিয়নি প্ৰদান কৰে। ধন্যবাদ। আজি ইয়াতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ আহোম ছাত্ৰ সন্থা আসুৰ লগতে টেঙাখাটৰ বিভিন্ন দল সংগঠনে বদৰুদ্দিন আজমলৰ যি অসমীয়া বিৰোধী কাৰ্যকলাপ ইয়াক আমি বিৰোধিতা কৰিছোঁ। অসমত থাকি তেওঁ যদি অসমীয়াৰ হৈ কাম কৰিবলৈ আছে, অসমত অসমীয়া ভাষাৰ প্ৰচলন কৰাটো তেওঁৰো কৰ্তব্য এজন অসমীয়া হিচাপে। অন্যথা অনাগত দিনত AIUDFৰ দৰে এনেকুৱা মানসিকতাৰ ঠেক মানসিকতাৰ ৰাজনৈতিক দলক কোনোপধ্যে অসমবাসী ৰাইজে আঁকোৱালি নলয় আৰু আগন্তুক দিনত বদৰুদ্দিন আজমলক আমি সকীয়াই দিছোঁ যেন তেওঁ যিকোনো বেনাৰ ইউজ কৰাৰ আগতে একবাৰ ভাবি চায় যাতে অসমত অসমীয়া ভাষা ব্যৱহাৰ হয়। তাৰ বাবে আজি আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে টেঙাখাট আঞ্চলিকৰ লগতে আমাৰ টেঙাখাট আহোম ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থা টেঙাখাট আঞ্চলিকৰ আমি যি বদৰুদ্দিন আজমল ডাঙৰীয়া যেনেদৰে এটা সাম্প্ৰদায়িক তেওঁ ৰাজনীতি বিয়পোৱাৰ স্বাৰ্থত তেওঁ যি আৰবী ভাষাৰ প্ৰয়োগ কৰি প্ৰচাৰ কৰিছে, ৰাজনীতিক প্ৰচাৰ কৰিছে, তাৰ কাৰণে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। তেওঁ অনাগত দিনত যাতে তেওঁ এনেকুৱা ধৰণৰ ৰাজনীতিৰ পৰা বিৰত থাকে। তেওঁ যদি ইমান সাহস আছে তেতিয়াহ'লে তেওঁ নিজৰ কৰ্মৰ ওপৰত ভোট দি তেওঁলোক ভোট খোজক, কিন্তু এই সাম্প্ৰদায়িক ৰাজনীতি বা তেনেকুৱা ধৰণৰ যে তেওঁলোক যি বিয়পাবলৈ চেষ্টা কৰিছে তেওঁৰ পৰা বিৰত থাকক আৰু কেৱল অসমত যিহেতু অসমৰ মাতৃভাষা বা অসমত কেৱল অসমীয়া চলিব, ইয়াৰ পৰাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা আমি দলকেইটাই ইয়াৰ পৰাই জনাব বিচাৰোঁ। নৱকুমাৰ গগৈৰ সহযোগত ৰূপম গগৈ ৰিপৰ্ট টেঙাখাট লাইভ।